আসসালামু আলাইকুম ফ্ৰেণ্ডছ, ঈদ খাব আহিছিলোঁ সখীহঁতৰ ঘৰত আৰু আজ আমি যাব ওলাইছোঁ। চাবচোন যাব ওলোৱাৰ কাৰণে কিমান নাখৰা তাইৰ মানে বহুত বেছি খং কৰি আছে। আমি যাব ওলোৱাৰ কাৰণে আমি ৰাতি থকাকৈ আহিছিলোঁ, এক ৰাতি থাকিলোঁ বাৰু। তাৰপাছত তাই কৈ আছে কি আজি আৰু থাক। নাই, আমি কৈছোঁ আমাৰ কাম আছে, যাব লাগিব, ইমান দিন থাকিব নোৱাৰি আৰু আমি আহিছোঁ জামবাৰীত, মানে কি নতুন আলিকাষত আহিছোঁ। আহি আৰু এতিয়া আমি নিজৰ জাৰপাৰাত আমাৰ নিজৰ মাটি আছে, তাত যাম। এটা ঘৰো আছে তাতে, সেই ঘৰটোত নানি থাকে, তাত যাম। অকণমান খেতি কৰিছোঁ, খেতিখিনিও দেখুৱাম কি খেতি কৰিছোঁ, আপোনালোকে শেষলৈকে চাই থাকিব। এয়া খুৰীয়ে তাৰমানে হেৰি কৰি আছে, কচু কাটি দি আছে আমাক। এয়া কচু কাটি দি আছে, এইটো দুধ কচু বুলি কয় আমাৰ ফালে, আপোনালোকৰ ফালে বা কি বুলি কয় জনাব। কচু কাটি দি আছে, ইহঁতে খেতি নকৰে বাৰু, কচু আছে মই ভাল পাওঁ বুলি ক'লোঁ, কোৱাতে খুৰী কাটি দি আছে। আৰু ইফালে তাইও গছৰ নেমু চিঙি আনি দি আছে। আৰু ইফালে এটা আমাৰ সখীহঁতে এটা ঘৰ বনাইছে, এয়া দেখিছেনে? এয়া প্ৰথমতে আমি ভাড়া ঘৰত আছিলোঁ একেলগে এটা বাউণ্ডাৰী, তেতিয়া চিনাকি হৈছিল, চিনাকিৰ পৰা বন্ধু বান্ধৱী, এতিয়া বন্ধু বান্ধৱীৰ পৰা একদম নিজৰে হৈ গ'ল আৰু নিজৰ দৰে, নিজতকৈও বেছি ভাল লাগে, বহুত ভাল লাগে সিহঁতৰ তাত আহি বা থাকি কথা বতৰা পাতি, বহুত নিজৰে আৰু এতিয়া। আৰু ইফালে আমি সিহঁতৰ ঘৰত খাই বৈ ওলাই আহিলোঁ আমাৰ ঘৰত বুলি, মানে জাৰপাৰাত বুলি। আমাৰ ইয়াত ঘৰ নাই বাৰু, আমি বঙৰাত থাকোঁ, বঙৰাত ঘৰ বনাই আছোঁ। তো তাত আহিছোঁ, আপোনালোকে খেতিখিনিও চাব। আৰু ৰাস্তাটো অকণমান বেয়া হৈছে, এইখিনি পকা হোৱা নাই কাৰণে অকণমান বেয়া হৈ আছে, ভিডিঅ'টো কপিছে বাৰু। আৰু এতিয়া খেতিৰ কাম যিহেতু, ৰাস্তা ঘাটবোৰ বেয়া হৈ আছে, ৰাস্তাতে মানে কি ধান চান পাৰি পূৰা খেৰ চেৰ পাৰি থৈ দিছে, দেখিছে আপোনালোকে, এয়া দেখিছে, বহুত বেয়া হৈছে ৰাস্তাটো। আৰু ফাইনেলি আহি পালোঁ আমাৰ মাটিখিনিত, আৰু আহিয়ে এইটো পিন গাঠা আছে, দেখিছেনে? আমি পিন গাঠিছিলোঁ, তেতিয়া মই ভাল পাই আছিলোঁ বাৰু, বিয়া হোৱা নাছিলোঁ, তেতিয়াই পিন গাঠিছিল। তেতিয়া হাজবেণ্ডৰ এক্সিডেণ্ট হৈছিল, হোৱাৰ কাৰণে তেনেকৈ পৰি ৰ'ল। আৰু এইফালে কিহৰ খেতি কৰিছে চাওকচোন, এডাল এয়া বেঙেনাৰ খেতি কৰিছে, এডাল ভেন্দিও আছে বাৰু, ৰঙালাও খেতি কৰিছিল, ৰঙালাও হৈছে আৰু খাইছোঁ। খেতিখন মানে কি আমি কৰা নাই, আমাৰ মামা, মানে কি হাজবেণ্ডৰ মামাহঁতে কৰিছে, ওচৰতে মামাহঁতৰ ঘৰ, সিহঁতে কৰিছে, আমিও খাওঁ, সিহঁতেও খায় আৰু ভাবিছোঁ খেতিখন অকণমান চাই যাওঁ, আপোনালোকক দেখুৱাওঁ। আৰু ওচৰতে যিহেতু আমাৰ সিহঁতৰ ঘৰত, সখীহঁতৰ ঘৰত আৰু আমাৰ ঘৰ ইয়াতে ঘৰত মানে ওচৰে হয়, সেইটো কাৰণে একবাৰ চাই গ'লোঁ। আৰু আমাৰ মামীটোৰ মানে অপাৰেশ্যন হৈছিল, মামীৰ খবৰ ল'ম বুলিও আহিছিলোঁ, কিন্তু মামী ঘৰত নাই, মামী মানে কি মাকৰ ঘৰত গৈছিল, সেইটো কাৰণে মামীকো লগ নাপালোঁ। আৰু আমি ইয়াত যিহেতু ৰাতি থকা নাই, এইখিনি মানে আহিছোঁ, আহি আৰু অকণমান আপোনালোকক দেখাইছোঁ। আৰু এয়া দেখিছে আমাৰ পিনৰ পিঠিৰ ওপৰত উঠিছোঁ। আৰু ইফালে মামাৰ ল'ৰাই আমাক বেঙেনা ছিঙি দি আছে, আৰু ডাঙৰ ডাঙৰ বেঙেনা, মানে কি ভেন্দিও আছে, এটা ভেন্দি বাৰু লোৱা নাই, বেঙেনাই লৈছোঁ, ভেন্দি বেছি নাই। বাবু আটা বাঢ়ি আছে, বাবু কামাই লৈ আছে, আটা বাঢ়ি আছে, এনেই সি সেনেকৈয়ে থাকে, তাক খালি লৈয়ে থাকিব লাগে, পূৰা কান্দি থাকে। কান্দি ইমান নাথাকে, এনেই আটা বাঢ়ি থাকে আৰু কিবা ফূৰ্তি পায়। আমিও ইয়াতে ভৱিষ্যতে কিবা এটা কৰিম বুলি ভাবিছোঁ, তো কি কৰোঁ আপোনালোকক দেখুৱাম। মাটিখিনি যিহেতু এনেই পৰি আছে, কিবা এটা কৰিব লাগিবয়ে। আৰু এয়া বেঙেনা ছিঙি লৈ মোনাত ভৰাই থৈ এইফালে আহিছোঁ ডাঙৰ মামাৰ ঘৰত। ওচৰত ডাঙৰ মামা আছে হাজবেণ্ডৰ ফালৰ, আৰু এয়া ডাঙৰ মামাহঁতৰ ঘৰত খাই বৈ এতিয়া আমি ঘৰমুৱা হ'ম, মানে ঘৰত যাম আৰু বেছি আৰু দীঘলীয়া নকৰোঁ ভিডিঅ'টো। এয়া ডাঙৰ মামাৰ ডাঙৰ ছোৱালীৰ ল'ৰা ছোৱালী দুটা, ঈদ খাব আহিছে সিহঁতেও। আৰু ফাইনেলি আমি ঘৰত আহিলোঁ, মানে আৰু ভিডিঅ'টো আৰু অলপ দেখাইছোঁ, বেছি দীঘলীয়া কৰা নাই। ঘৰবিলাক মানে কি জেগাবিলাক জংঘল মংগল হৈছে, বাৰিষাৰ দিন, পূৰা খেতি কৰি মাটিখিনিও জংঘল কৰি হৈ গৈছে, আৰু
সেইকাৰণে অলপ অলপ দেখাইছোঁ আৰু তো আজি ভিডিঅ'টো ইমানেই ৰাখিছোঁ।